ঘটনাটো হৈছে আজি 5টা বজাত মান এটা ল'ৰা আমাৰ শ্ৰীমন্ত পিজিআৰত এটা ৱাইন শ্বপ আছে বিপি ৱাইন শ্বপ তাৰ পৰা মানে ইলিগেলি ৱাইনটো ছাপ্লাই কৰি থাকে এই মানুহটো তাৰ কাৰণে আজি আমাৰ গাঁৱৰ চেংৰাবিলাক অলপ নজৰ ৰাখি পেলাই আটক কৰিছে। কিমান কাৰ্টুন আছে? কাৰ্টুনটো 6টামান কাৰ্টুন আছিল, মেকডল নাম্বাৰ 1 বাগেৰা। ৱাইন শ্বপৰ পৰা ইয়াৰ কাৰণে কাগজ দিছে নে নাই? কাগজটো দেখাব পৰা নাই। কোনো বিল চিল দিয়া নাই? বিল নাই। টেক্স দিয়া নাই? টেক্সৰ কাগজ নাই? কিছু কাগজ নাই। ক'ত লৈ গৈ আছিলে? তো বলিছিল গুৰুমাৰা চৰত লৈ গৈছিল। তোমালোকে কেইজনক আটক কৰিছা? এজনত। নামটো কি তাৰ? নামটো কি আছিল? নামটো হ'ল অমৃত সাহা। আৰক্ষীক খবৰ দিয়া হৈছে? আৰক্ষীক খবৰ দিয়া হৈছিল, এতিয়ালৈকে অহা নাই।